हेलो हाय नमस्कार माने मोर यूट्यूब प्रीमियर राज आपलोके চাই আছে এম ৰামন ব্লগছ ইতিমধ্যে থাম্বনেল লিখি নিশ্চয় গমে বেছে আলফা সাদিনে মুক্ত কৰিলে মানহ বৰ গহাই ধন্যবাদ জনালে অসমবাই হয় এয়াই সত্য এয়াই বাস্তৱ কাৰণ চাওক আপোনালোকে জানে বহু দিনৰ পৰা মানৱ বৰ গহাই আবদ্ধ হৈছিল আলফা শিবিৰত আৰু মানৱ বৰ গহাইৰ জৰিয়তে আলফাই বিভিন্ন মানে ভিডিঅ' প্ৰেৰণ কৰিছিল অসমৰ সংবাদ মাধ্যমলৈকে আৰু তাত জনাইছিল যে মানৱ বৰ গহাই সঁচাকৈ এজন মানে অসম আৰক্ষীৰ বুলি কৈছে যে স্পাইম্যান এনেকুৱা বিভিন্ন ধৰণৰ কথা কৈছে আৰু মানৱ বৰগোহাঁইৰ মুখৰ পৰা লাহে লাহে যে এক বিস্ফোৰণ ঘটিছিল যে মানস চলিহাৰ নামটো আৰু মানস চলিহাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিভিন্ন ধৰণে জেৰা কৰিছে আপোনালোকে গমে পায় আৰু মানস চলিহাই যে বিভিন্ন মানে কামত জড়িত সেই কথা অসমবাসী নিশ্চয় জানিছে আৰু অসমবাসী পতিয়ন হৈছে যে মানস চলিহা এজন মানে ঠগবাজি সমৰহৰ সময়ত মাৰি কিনে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো কাম কৰিব পাৰে আৰু সেই কাৰণে মানৱ বৰগোহাঁইৰ কথাত পতিয়ন গৈ আলফা স্বাধীনে অকল মানৱ বৰগোহাঁইৰ ফালে চোৱা নাই অসমবাসী ৰাইজৰ ফালে চাই কিনে অৱশেষত মুক্ত কৰিলে মানৱ বৰগোহাঁইক হয় আৰু মানৱ বৰগোহাঁইৰ দেউতাকে অৰ্থাৎ পৰিয়ালৰ ফালৰ পৰা যি ক্ষমা বিচাৰি আবেদন কৰিছিলে সেই যেন আলফাই নিজৰ সংবিধান মানে নিজে সংশোধন কৰাৰ নিচিনা অৰ্থাৎ আলফা স্বাধীনে নিজৰ সংবিধানকো নেওচি যে মুক্ত কৰিলে মানৱ বৰগোহাঁইক সেয়া এক আচৰিত কাৰণ মানৱ বৰগোহাঁই যিবিলাক কথা কৈছে সম্পূৰ্ণ আলফাৰ ওচৰত বিশ্বাসগত আৰু সম্পূৰ্ণ মানে অৰ্থ থকা কথা কৈছে যাৰ কাৰণে আলফা স্বাধীনে পতিয়ন গৈ অৱশেষত নিজৰে সংবিধান সলনি কৰি হ'লেও বা সংশোধন কৰি হ'লেও মানৱ বৰগোহাঁইক জীৱন দান দিলে এয়া এক অসমৰ ভূমিত বা আলফা স্বাধীনৰ পটভূমিত এক ৰেকৰ্ড কৰিবলৈ গৈ আছে এয়াই সত্য কাৰণ মানৱ বৰগোহাঁইক ব্যৱহাৰ কৰা হৈছিল মানৱ চলিহাই হওক বা অন্যান্য হওক যিয়ে নহওক কোনোবাই নহওক কোনোবাই ব্যৱহাৰ কৰিছিল তাৰ উপযুক্ত প্ৰমাণ পালে আলফা স্বাধীনে আৰু সেইটো আজি সংবাদ মাধ্যমক ইতিমধ্যে প্ৰেৰণ কৰিলে যে তেওঁক মৃত্যুদণ্ড দিয়া নহয় তাৰ সলনি কি কৰিছে অসমবাসীৰ ৰাইজৰ বিপুল দাবীত আৰু মানৱ বৰগোহাঁইৰ দেউতাকৰ সেই কথাত বা আপিলত সেই যি এপিল কৰিছিলে সেই এপিলত পতিয়ন গৈ অৱশেষত তেওঁক মুক্ত কৰিলে জীৱন দিলে যে সঁচাকৈ মৃত্যুদণ্ড দিয়া নহয় তাৰ সলনি কিন্তু এটা কাম কৰিছে মুক্ত দিয়াৰ অৰ্থ এইটোৱে কোৱা নাই থাম্বনেলত যেনেকুৱা দিছোঁ যে তেওঁক এৰি দিলে এইটো নহয় তাৰ সলনি আলফা স্বাধীনে কি কৰিলে তেওঁক এবছৰ শাৰীৰিক শ্ৰমদণ্ড 4 বছৰ আপোনাৰ আলফা স্বাধীনৰ নিৰীক্ষণত থাকিব লাগিব আৰু টোটেল 5 বছৰ কি কৰিছে তেওঁ মানে অযোগ্য ঘোষণা কৰিছে আলফা স্বাধীনৰ সদস্য হ'ব নোৱাৰে এনেকুৱা ধৰণে শাস্তি প্ৰদান কৰিছে এয়াই একোৱেই নহয় কাৰণ সত্যত থাকিলে সদায় জয় আলফা স্বাধীনে ভালে বিচাৰ কৰিলে বুলি আমি ভাবোঁ অসমবাসীয়ে আৰু খাইকৈ অসমৰ ৰাইজে সঁচাকৈ পতিয়ন গৈছে আলফা স্বাধীনৰ কাম কাজত আৰু আলফাই সকীয়াই দিছে যে এনেকুৱা নিকৃষ্ট কাম কাজ কৰাৰ কাৰণে যেন আৰু কোনো আগুৱাই নাহে হয়তো নেক্সট বাৰ যদি কোনোবাই এই দৃষ্টান্ত উদাহৰণ পোৱাৰ পিছত যদি কোনোবাই আলফা স্বাধীনৰ বিৰুদ্ধাচৰণ কৰি যদি এনেকুৱা নিকৃষ্ট কাম কৰিবলৈ যায় তেন্তে হয়তো আৰু কাকো আলফা স্বাধীনে এনেকুৱা ৰেহাই নিদিব কাৰণ এয়া এক জ্বলন্ত মানে উদাহৰণ দিলে যে হয় আলফাৰো এখন হৃদয় আছে আলফাও এক মানে কি হয় তেওঁলোকৰ এটা বিবেক আছে আৰু তেওঁলোকো নিজে বিচাৰ কৰি উলিয়াব পাৰে ভাল বেয়া কোনটো হয় আৰু সমাজৰ আদৰ বুটলিবলৈ সক্ষম হয় এনেকুৱা যেন অনুভৱ হয় আৰু অৱশেষত আলফা স্বাধীনে এইটোৱে ঘোষণা কৰিলে যে মানৱ বৰগোহাঁইক আকৌ মৃত্যুদণ্ড দিয়া নহয় তেওঁক মৃত্যুদণ্ডৰ পৰিৱৰ্তে 5 বছৰলৈকে তেখেতসকলে মানে অযোগ্য ঘোষণা কৰিলে প্লাছ 4 বছৰ আলফাৰ নিৰীক্ষণত থাকিব আৰু 1 বছৰ শাৰীৰিক শ্ৰমদান কৰিব লাগিব আলফা স্বাধীনৰ হয় তাৰ পিছতে হয়তো 5 বছৰ পিছত তেওঁক মুক্ত কৰিব বা তেওঁৰ সংগঠনত হয়তো যোগ্য ঘোষণা কৰিব পাৰে যা হওক সেইটো ক'বলৈ নাযাওঁ তেওঁক যে মৃত্যুদণ্ড নিদিয়ে যি যে অসমবাসীক এক দৃষ্টান্ত উদাহৰণ দেখুৱাই দিলে এখন কোমল হৃদয় দেখুৱাই দিলে আলফা স্বাধীনে সেয়া এক ধন্যবাদৰ পাত্ৰ আমিও ধন্যবাদ জনাইছোঁ আৰু লগতে এইটো কওঁ যে আমাৰ সমাজত যে বিভিন্ন মানুহক ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰকাৰীবিলাককে আচলতে শাস্তি দিব লাগে সেইটো বিচাৰোঁ আৰু এতিয়া হ'বগৈ কি মানস চলিহাৰ সেইটোহে আচল কথা আৰু মানস চলিহাজনে এনেই এৰিব আলফাই মানস চলিহাকজনে এনেই এৰিব আলফাই সেইটো এক ভাবিবলগীয়া বিষয় যা হওক সময়ৰ হাতত দেখা যাব ক'ৰ পানী ক'ত যায় ক'ৰ মাছ ক'ত যায় সেইটো দেখিবলৈ পোৱা যাব কিন্তু এতিয়ালৈকে এক বিগ ব্ৰেকিং এইটোৱে যে আলফা স্বাধীনে অৱশেষত মুক্ত কৰিলে মানৱ বৰগোহাঁইক এয়াই এক মানে ধন্যবাদৰ পাত্ৰ আৰু
ইমান দিনে চাওক অসম চৰকাৰৰ আৰক্ষী প্ৰধানে কৈছিলে যে আমাৰ স্পাইমেন নহয়, আমাৰ কোনো নোডেলমেন নহয়, অৰ্থাৎ আমি চোৰাংচোৱাগিৰি পঠোৱা নাই। কিন্তু আলফা স্বাধীনে কৈছিলে যে নহয়, অসম চৰকাৰৰ ফালৰ পৰা তেওঁক ব্যৱহাৰ কৰা হৈছে চোৰাংচোৱাগিৰি হিচাপে। আৰু চোৰাংচোৱাগিৰি অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, যাৰেই নহওক, যিকোনো মানে কি হয়, সশস্ত্ৰ সংগঠনৰ হাতত যেতিয়া চোৰাংচোৱাগিৰি ধৰা পৰে তেতিয়া সকলো ক্ষেত্ৰতে ইতিমধ্যে পৰেশ বৰা ডাঙৰীয়াই কৈছে যে কেতিয়াও স্বীকাৰ নকৰে যে তেওঁলোকে পঠাইছিল। হয়তো এইটো তেওঁলোকৰ নিজাববীয়া এক ঘটনা হ'ব পাৰে। আৰু এইটো আমি বিচাৰোঁ গভট অফ আছাম হাতত বন্দুক অৰ্থাৎ পিষ্টল লৈ কেনে ফটো পোষ্ট দিয়া বা অন্যান্য কৰে, এইবিলাকৰ জানো কি হ'ব আমি নাজানো, যে অসমত সঁচাকৈ আইন সকলোৰে কাৰণে সমান হয়নে নে নহয়। আৰু মানস চলিহাৰ যেতিয়া পিকচাৰ ভাইৰেল হৈছিল, ভাইৰেল হোৱাৰ পিছতো কিন্তু সহজতে তেওঁক এৰেষ্ট কৰা নাছিলে অসম আৰক্ষীয়ে, আৰু লাষ্টত গৈ কেনে তেওঁক পশ্চিমবংগৰ পৰা এৰেষ্ট কৰা হ'ল। যা হওক, এতিয়া বিচাৰাধীন হৈ আছে, সেইটো বিষয়ত মই নাযাওঁ। এইখিনি আজি ক'বলগীয়া আছিলে। আমি ধন্যবাদ জনাইছোঁ আলফা স্বাধীনক যে অসমীয়া তেজাল যুৱক এজনক যে আজি মৃত্যুৰ পৰা ৰেহাই দি তেওঁক মানে শাস্তি ঘোষণা নকৰি তেওঁক যে ৰেহাই দিলে, সেইটোৰ কাৰণে অশেষ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। জয় অসম, ধন্যবাদ।